নমস্কাৰ, এই মুহূৰ্তে আহি পৰিছে অসমবাসীৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিতে এটা লাইক কৰি দিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে 40 লাখ মহিলালৈ ডাঙৰ ঘোষণা। 2000ৰ পৰা 1 লাখ টকা পৰ্যন্ত ধন দিব চৰকাৰে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে। 40 লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে দিব বৃহৎ ধনৰাশি। আৰু আপুনি কেনেকুৱাকৈ টকাটো পাব সবিশেষ জানক। 40 লাখ মহিলাক প্ৰথম অৱস্থাত গাইপতি দিয়া হ'ব 10,000কৈ, আৰু 40 লাখ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব 10,000কৈ টকা। আৰু এই 10,000 টকা সঠিক প্ৰয়োগ কৰিলে অধিক ধন লাভ কৰিব মহিলাসকলে। আৰু দ্বিতীয় পৰ্যায়ত মহিলাসকলক দিয়া হ'ব 30,000 টকা, আৰু 15,000 টকা দিব চৰকাৰে, আৰু বাকী 15,000 টকা দিব আপোনাক বেংকে। সেই 30,000 টকাৰ সঠিক ব্যৱহাৰ কৰিলে আৰু লাভ কৰিব ধন। আৰু ইয়াৰ পিছৰ পৰ্যায়ত মহিলাসকলক দিয়া হ'ব 1 লাখকৈ টকা। প্ৰতিগৰাকী মহিলাই বেংক একাউণ্টত লাভ কৰিব এই 1 লাখকৈ টকা। আৰু 10 লাখ মহিলাই তৃতীয় পৰ্যায়ত গাইপতীয়া পাব 1 লাখকৈ টকা। হয় বন্ধু বান্ধৱীসকল, প্ৰথম পৰ্যায়ত দিব 10,000 টকা আৰু প্ৰতিগৰাকী মহিলালৈ পাব। আৰু লাখ লাখ মহিলাৰ বাবে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 40 লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, এতিয়া বৰক আপুনি কেনেকুৱাকৈ আবেদন কৰিব। এতিয়ালৈ কিন্তু সম্পূৰ্ণকৈ আবেদন প্ৰক্ৰিয়া এইটো আৰম্ভ হোৱা নাই। আপোনালোকৰ কোন প্ৰক্ৰিয়াত হ'ব, প্ৰত্যেকৰে ঘৰে ঘৰে গৈ কিন্তু প্ৰথমতে আপোনালোকৰ ছাৰ্ভে কৰিব। ছাৰ্ভে কৰাৰ পিছত কিন্তু পোনপটীয়াকৈ আপোনালোকৰ একাউণ্টত 10,000কৈ টকা সোমাই দিব। চ' বন্ধু বান্ধৱীসকল, আপুনি এতিয়া কি মন্তব্য কৰিব, আচলতে চৰকাৰে টকা দিবনে নাই, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। কিয়নো হিমন্ত বিশ্ব শৰ্মাই বহুদিন ধৰি মন্তব্য কৰি থাকে 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিব, কিন্তু টকাটো এতিয়ালৈকে দিয়া নাই। কিন্তু ঘোষণা কৰি থাকে, কিন্তু এতিয়ালৈকে হিতাধিকাৰী পোৱা নাই। ইয়াৰ বিষয়ত আপুনি কি মন্তব্য কৰিব, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আধুনিকীকৰণ হ'ল মাদ্ৰাছা, ইছলামৰ সৈতে বিজ্ঞানৰ শিক্ষা মাদ্ৰাছাত। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা ডাঙৰ খবৰ, কিয়নো ইছলামৰ সৈতে বিজ্ঞানৰ শিক্ষা মাদ্ৰাছাত। ইছলাম আৰু বিজ্ঞানৰ সংমিশ্ৰণ ঘটাই আৰম্ভ হৈছে পাঠদান। উত্তৰাখণ্ডৰ শিক্ষা প্ৰণালীক লৈ উৎসাহিত অকফ বৰ্ডৰ তৰফৰ পৰা 4খন মাদ্ৰাছাৰ এই নতুন পদ্ধতিক লৈ আন মাদ্ৰাছা হৈ পৰিছে আগ্ৰহী। আৰু এই মন্তব্য কৰিছে উত্তৰাখণ্ডৰ অকফ বৰ্ডৰ অধ্যক্ষ ছাদাব শামছে। 50খনৰো অধিক মাদ্ৰাছা আগ্ৰহী হৈ পৰিছে বুলি প্ৰকাশ কৰা হৈছে। লগতে দেৰাদুন, হৰিদ্বাৰ, উধম সিং নগৰ, নাইনিতালৰ 4খনকৈ মাদ্ৰাছা আধুনিক হ'ল। আৰু ইছলাম ধৰ্মৰ শিক্ষাৰ লগতে পঢ়োৱা হৈছে বিজ্ঞানৰ পাঠ্যক্ৰম। এতিয়াৰ পৰা ইছলামৰ সৈতে বিজ্ঞানৰো শিক্ষা উত্তৰাখণ্ডৰ মাদ্ৰাছাত। ইছলাম ধৰ্মৰ সৈতে বিজ্ঞানৰ শিক্ষা মাদ্ৰাছাত। বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত কি ক'ব, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। উচ্চতম ন্যায়ালয়ৰ ধমক, মন্দিৰৰ চৌহদত অনুশীলন কৰিব নোৱাৰিলে RSSৰ কৰ্মকৰ্তাই। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ ডাঙৰ খবৰ, কিয়নো অনুশীলন কৰিব নোৱাৰিলে RSSৰ কৰ্মকৰ্তাই। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। RSSৰ কৰ্মকৰ্তাই অনুশীলন কৰিব নোৱাৰি মন্দিৰৰ চৌহদত, আৰু RSSৰ অনুশীলনৰ ওপৰত নিষেধাজ্ঞা আনিলে উচ্চতম ন্যায়ালয়ে। আৰু মন্দিৰৰ চৌহদত অনুশীলন কৰিবলৈ বিচাৰিছিল RSS, আৰু কেৰালা উচ্চতম ন্যায়ালয়ে RSSক অনুশীলনত দিলে বাধা। তিৰুৱনন্তপুৰম জিলাৰ হৰকাৰা দেৱী মন্দিৰৰ চৌহদত অনুশীলন কৰিব বিচাৰিছিল RSSে, আৰু অনুশীলনৰ শাখা স্থাপন কৰিবলৈ অনুমতি প্ৰদান নকৰিলে কেৰালাৰ হাইকোৰ্টে। আৰু RSSৰ অনুশীলনৰ কেম্পৰ বিৰুদ্ধে 2জন বক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। আৰু আবেদনত উল্লেখ কৰিছিল একাংশই অস্ত্ৰ লৈ মন্দিৰৰ চৌহদত প্ৰশিক্ষণ ল'ব বিচাৰিছে। আৰু এই আবেদনৰ পিছত কেৰালা উচ্চ ন্যায়ালয়ে প্ৰশিক্ষণৰ বাবে নিদিলে অনুমতি। RSSৰ কৰ্মকৰ্তাই অনুশীলন কৰিব নোৱাৰি মন্দিৰৰ চৌহদত বুলি মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি মন্তব্য কৰিব, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ।
CAGৰ ভয়ংকৰ তথ্য এই মুহূৰ্তে অসমবাসী ৰাজ্যজনে এটা ডাঙৰ খবৰ কিয়নো কাগৰ এটা ভয়ংকৰ তথ্য অসম চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে বন্ধ হৈ পৰিল বিদ্যুৎ উৎপাদন প্ৰকল্প এই মুহূৰ্তে অসমবাসী ৰাজ্যজনে ডাঙৰ খবৰ কিয়নো অসমৰ বিদ্যুতৰ নাটনিৰ সময়ত কেগে দিলে এটা ভয়ংকৰ তথ্য 6টা ক্ষুদ্ৰ শক্তি প্ৰকল্পৰ ভিতৰত 5টাই এতিয়া পৰিত্যাগ অৱস্থাত আৰু চৰকাৰৰ সপাটিলাৰ নীতিৰ ফলত বন্ধ হৈ গ'ল শক্তি প্ৰকল্প অসম চৰকাৰৰ হেমাহিৰ ফলতেই শক্তি খণ্ডৰ দুখ লগা অৱস্থা কেগৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিল চৰকাৰৰ সপাটিলা নীতি আৰু বিধানসভাৰ মজিয়াত শক্তি বিভাগৰ ডাকটল বজোৱাৰ সময়তে কেগে দিলে এটা ভয়ংকৰ তথ্য অসম চৰকাৰে ভিন্ন স্থানত 371.66 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে স্থাপন কৰিছিল 5টাকৈ প্ৰকল্প আৰু 232.89 কোটি টকা ব্যয়ে 27.30 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে 6টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লৈছিল আৰু ইয়াৰ মাত্ৰ এটা প্ৰকল্প কামহে বৰ্তমান সম্পূৰ্ণ হৈছে আৰু বাকি 5টা প্ৰকল্প চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হৈ পৰিত্যাগ অৱস্থাত আছে বুলি মন্তব্য কৰিছে কেগৰ প্ৰতিবেদনৰ মতে অসম চৰকাৰৰ চূড়ান্ত গাফিলাতিৰ বাবে বন্ধ হৈ পৰিল বিদ্যুৎ উৎপাদনৰ প্ৰকল্প অসম চৰকাৰে প্ৰকল্পৰ কাৰ্য সম্পন্নৰ বাবে বিধিসন্মত আৰু কৌশলৰ প্ৰয়োজনীয় দিশ মানি চলা নাছিলে আৰু যাৰ বাবে 5টাকৈ প্ৰকল্পৰ কাম স্থগিত ৰাখিবলগীয়া হৈছে আৰু বিদ্যুতৰ নাটনিৰ সময়ত কেগে দিলে এটা ভয়ংকৰ তথ্য বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত আপুনি কি ক'ব আপোনাৰ মন্তব্য নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকলে এই মুহূৰ্তে অসমবাসী ৰাজ্যক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'